বন্ধুসকল হোৱাটছএপ আমি সকলোৱে ব্যৱহাৰ কৰোঁ কিন্তু হোৱাটছএপৰ সকলো সেটিংছৰ বিষয়ে হয়তো আমি বহুতেই নাজানো আৰু আজি মই এনেকৈ 5টা হোৱাটছএপ সেটিংছৰ বিষয়ে আপোনালোকক জনাম যিকেইটা সেটিংছ নেকি আপুনি আপোনাৰ হোৱাটছএপত ইনেবল কৰিলে আপোনাৰ যি হোৱাটছএপ চলোৱা মজা এয়া বহুগুণে বাঢ়ি যাব তেনেহলে বলক আজিৰ সেই 5টা হোৱাটছএপৰ সেটিংছৰ বিষয়ে আমি জানি লওঁ নম্বৰ 1 এইটো সমস্যা হয়তো আপোনাৰ লগতো হৈছে যি নেকি আপোনাক হোৱাটছএপত কোনোবাই মেছেজ কৰিলে আৰু সেই মেছেজটো আপুনি চোৱাৰ আগতে তেওঁ ডিলিট কৰি দিয়ে আৰু আপোনাৰ জানিব মন যায় যে তেওঁ এনেকুৱা কি মেছেজ দিছিলে যিটো নেকি আপোনাক দেখুৱাব নোখোজে হয় বন্ধুসকল যদি আপুনি সেই ডিলিট কৰা মেছেজটো চাব বিচাৰে তেনেহলে আপুনি এটা সৰু এপ্লিকেশন ইনষ্টল কৰিব লাগিব আপোনাৰ মোবাইল ফোনত আৰু তাৰ বাবে আপুনি আপোনাৰ প্লে ষ্টৰটো ওপেন কৰি ল'ব ওপেন কৰি আপুনি টাইপ কৰিব WAMR টাইপ কৰাৰ পিছত আপুনি সাৰ্চ কৰি দিব আৰু এইটো যেটো এপ্লিকেশন আহিছে ইয়াতে এটো আপুনি ইনষ্টল কৰি ল'ব মোৰ অলৰেডি ইনষ্টল হৈ আছে আৰু মোবাইল স্ক্ৰিনত দেখুৱাৰ দৰে আপুনি ইয়াৰ সকলোখিনি সেটিংছ কৰি ল'ব এপটোৰ সকলোখিনি সেটিং কৰি লোৱাৰ পাছত আপোনাৰ হোম পেজটো এনেকৈ ওপেন হ'ব আৰু এতিয়াৰ পৰা আপোনাৰ হোৱাটছএপত যিমানবিলাক ডিলিট হৈ যোৱা মেছেজ আছিলে এই এপটোতে আপুনি চাব পাৰিব তো মই আপোনাক দেখাই দিছো এইটো দুটা মেছেজ আহিছিলে যিকেইটা নেকি ডিলিট কৰি দিয়া হ'ল আৰু এতিয়া আমি পুনৰ সেই এপটোলৈ যাম আৰু এপটোত গৈ চাম এই মেছেজকেইটা কি আছিলে তো বলক আমি এপটো ওপেন কৰো আৰু এয়া দেখিছে হোৱাটছএপত ডিলিট কৰি দিয়া মেছেজ কেইটা আপোনাৰ এই এপটোত আহি গৈছে তো আপুনি এনেকৈ ডিলিট কৰি দিয়া মেছেজ কেইটা আপুনি এই এপটো সহায়তে চাব পাৰিব ট্ৰিক নম্বৰ 2 আমি হয়তো সকলোৱে কেতিয়াবা নহয় কেতিয়াবা হোৱাটছএপ গ্ৰুপত এড হৈছো বা আমি কেতিয়াবা নিজেও কিছুমান সৰু সৰু টপিকৰ ওপৰত ডিসকাস কৰিবলৈ হোৱাটছএপ গ্ৰুপ এড কৰো আৰু কেদিনমানৰ পাছতে সেই গ্ৰুপটোত বিভিন্ন ধৰণৰ ফটো মেছেজ ভিডিও শেয়াৰ হ'বলৈ ধৰে যিবিলাকৰ নেকি আপোনাক কোনো ধৰণৰ প্ৰয়োজন নাই আৰু কেতিয়াবা এনেকুৱাও হয় যে আপোনাক কোনোবা এজন অচিনাকি মানুহে আপোনাক হোৱাটছএপ গ্ৰুপত এড কৰিলে আৰু তাত বিভিন্ন ধৰণৰ ফটো মেছেজ ভিডিও শেয়াৰ হৈ থাকে যিবিলাকৰ পৰা নেকি আপুনি সম্পূৰ্ণ বিৰত থাকিব বিচাৰে আৰু তাৰ বাবে আপুনি আপোনাৰ হোৱাটছএপত এটা সৰু সেটিংছ কৰি ল'ব লাগিব যেটো সেটিংছ কৰাৰ পাছত নেকি আপোনাক কোনো ব্যক্তিয়ে আপোনাৰ অনুমতি নোলোৱাকৈ কোনো এটা গ্ৰুপত এড কৰিব নোৱাৰিব আৰু আপুনি অনুমতি দিলেহে তেওঁ সেই গ্ৰুপটোত আপোনাক এড কৰিব পাৰিব আৰু তাৰ বাবে আপুনি আপোনাৰ হোৱাটছএপৰ সোঁ হাতৰ 3 ডটত ক্লিক কৰিব তাৰ পিছত সেটিং অপচনটোত যাব সেটিং অপচনটো যোৱাৰ পিছত আপুনি একাউণ্টত যাব একাউণ্টত গৈ আপুনি এটা অপচন দেখিব যে প্ৰিভিয়াছি বুলি লিখা থাকিব আপুনি প্ৰিভিয়াছিটোত ক্লিক কৰি দিব আৰু তলত এটা অপচন থাকিব গ্ৰুপছ আপুনি এই গ্ৰুপছটোত ক্লিক কৰি দিব আপোনাৰ এভৰিৱান হৈ থাকিব আপুনি তলৰ 3 নম্বৰ অপচনটো ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপুনি ইয়াতে গোটেইখিনি নম্বৰ সিলেক্ট কৰি ল'ব আৰু সিলেক্ট কৰি আপুনি ৰাইট চিনটো ক্লিক কৰি দিব আৰু এতিয়াৰে পৰা আপোনাৰ অনুমতি নোলোৱাকৈ আপোনাক কোনো ব্যক্তিয়ে হোৱাটছএপ গ্ৰুপত এড কৰিব নোৱাৰিব এতিয়ালৈকে মই যিকেইটা সেটিংছৰ বিষয়ে আপোনাক ক'লো যদি আপোনাৰ সেই সেটিংছ কেইটা ভাল লাগিছে তেনেহলে প্লিজ ভিডিওটো এটা লাইক কৰি দিব আৰু যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু এতিয়া আগবাঢ়িছো 3 নম্বৰ সেটিংছটো লৈ আপোনালোকে হয়তো জানে যে হোৱাটছএপত অহা যিবিলাক ফটো ভিডিও হয় এই ফটো ভিডিওসমূহ আমাৰ গ্যালাৰীত ডাইৰেক্টলি শো হয় আৰু হোৱাটছএপত এনেকুৱা বহু ধৰণৰ ভিডিও ফটো আহি থাকে যিবিলাক যদি আপুনি আপোনাৰ হোৱাটছএপতে আবদ্ধ কৰি ৰাখিব বিচাৰে সেইসমূহ ফটো ভিডিও আপুনি গ্যালাৰীত গুছি যোৱাটো নিবিচাৰে তেনেহলে আপুনি আপোনাৰ মোবাইলৰ এটা সৰু সেটিংছ কৰিব লাগিব তাৰ বাবে আপুনি আপোনাৰ হোৱাটছএপৰ সেটিংছত যাব লাগিব সেটিংছত যোৱাৰ পিছত আপুনি সাৰ্চ অপচনটো ক্লিক কৰিব আৰু ইয়াতে দেখিছে মিডিয়া ভিজিবিলিটি আপুনি এইটো আপোনাৰ এনেবল হৈ থাকিব আপুনি এইটো অফ কৰি দিব আৰু এইটো অফ কৰি দিয়াৰ পাছতে আপোনাৰ যিবিলাক ফটো মেছেজ ভিডিও এই সকলোবিলাক আপোনাৰ হোৱাটছএপতে সীমাবদ্ধ হৈ থাকিব 4 নম্বৰ সেটিংছটো হৈছে হোৱাটছএপ ষ্টেটাছ ডাউনলোড আপুনি কেনেকৈ বেলেগ এজনৰ ষ্টেটাছ ডাউনলোড কৰি আপোনাৰ নিজৰ হোৱাটছএপ ষ্টেটাছত লগাব প্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা ফাইল মেনেজাৰটো ওপেন কৰি ল'ব ফাইল মেনেজাৰ ওপেন কৰাৰ পিছত আপুনি দেখিব তলত এটা অপচন আছে ইন্টাৰনেল ষ্টৰেজ তো আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত অকমান তললৈ আহিলে আপুনি দেখিব ইয়াত এটা হোৱাটছএপ বুলি অপচন আছে তো হোৱাটছএপত ক্লিক কৰি দিব তাৰ পিছত মিডিয়া অপচনটো ক্লিক কৰি দিব মিডিয়াত ক্লিক কৰাৰ পিছত আপুনি ওপৰত দেখিছে ষ্টেটাছ তো ইয়াতে আপোনাৰ যিমানখিনি ষ্টেটাছ আপোনাৰ ফ্ৰেণ্ড দি ৰাখিছে তো গোটেইখিনি ইয়াতে শ্ব' হ'ব
আৰু ইয়াৰ পৰাই আপোনাৰ ভাল লগা ভিডিঅ' বা ফটোখন আপুনি ডাইৰেক্ট আপোনাৰ হোৱাটছআপ ষ্টেটাছত সেন্ড কৰিব পাৰিব। প্ৰথমতে সিলেক্ট কৰি আপুনি হোৱাটছআপ অপশ্যনটো ক্লিক কৰিব আৰু ষ্টেটাছত ক্লিক কৰি ইয়াত আপুনি ষ্টেটাছটো দিব পাৰিব। শেষৰ যিটো সেটিংছ হয় এইটো খুবেই গুৰুত্বপূৰ্ণ। আপুনি হয়তো হোৱাটছআপত যেতিয়া এখন ফটো বা ভিডিঅ' আপুনি শ্বেয়াৰ কৰিব লয় তেনেহ'লে মাত্ৰ 5জন মানুহকহে আপুনি এবাৰত শ্বেয়াৰ কৰিব পাৰে আৰু 20-25জন মানুহক যদি আপুনি সেই ভিডিঅ'টো শ্বেয়াৰ কৰিবলগীয়া হয় তেনেহ'লে আপোনাৰ বহুখিনি সময় লাগি যায়। কিন্তু হোৱাটছআপে আমাক এনেকুৱা এটা অপশ্যন দি ৰাখিছে যিটো অপশ্যনৰ পৰা নেকি আপুনি আপোনাৰ হোৱাটছআপৰ গোটেইখিনি কণ্টেক্টক একেলগে ভিডিঅ' বা ফটো শ্বেয়াৰ কৰিব পাৰিব। তাৰ বাবে আপুনি যাব লাগিব হোৱাটছআপৰ ছেটিঙলৈ যোৱাৰ পিছত আপুনি ছেকেণ্ড অপশ্যনটো দেখিছে নিউ ব্ৰডকাষ্ট, তো আপুনি ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে ইয়াত আপোনাৰ হোৱাটছআপৰ গোটেইখিনি কণ্টেক্ট আহি যাব। আপুনি যিমানজন মানুহক ইয়াত শ্বেয়াৰ কৰিব বিচাৰে তেওঁলোকক আপুনি সিলেক্ট কৰি ল'ব। আপুনি একেলগে গোটেইখিনি কণ্টেক্টক দিব পাৰে বা আপুনি যিমানজন মানুহক দিব বিচাৰে সেইকেইজনক সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত আপুনি তলৰ যিটো অপশ্যন দেখিছে ৰাইট চিন এইটো ক্লিক কৰি দিব। আৰু যদি আপুনি এতিয়া ইয়াত যিকোনো ফটো বা ভিডিঅ' দিয়ে তেনেহ'লে আপুনি যিমানকেইজন মানুহক সিলেক্ট কৰিছিলে সকলোলৈকে সেই ভিডিঅ' বা ফটোখন সেন্ড হৈ যাব। আজিৰ ভিডিঅ'টো ইমানেই। আপোনাৰ ইয়াত দিয়া ছেটিংছকেইটাৰ ভিতৰত আটাইতকৈ কোনটো ছেটিংছ বেছি ভাল লাগিলে তলত কমেণ্ট কৰি জনাই দিব। তেনেহ'লে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই।